everyone, Mosimara Inati video le apnalok swagatam janaisu. Aji dekhise pura road di ase kintu road dilo ami Sorgorat chaboi lagibo jehetuke hoise amar Asomia cinema he karone pura ahisu Sorgorat chabole apnalokoku dekhai thakim kenuka ki hoy aru ahi pelai komi Sorgorat khon chai kenuka lagile to video to sampurna kori sai thakibo আৰু অহা যেহেতুকে সোনকাল হৈছিল সেই কাৰণে গলো আতিথ্যত আমাৰ বা এজনীয়ে ধুনীয়াকৈ ৰেষ্টুৰেন্ট এখন খুলিছে তাকে চাবলে গলো খুব ভাল লাগিলে ৰেষ্টুৰেন্টখনত খালো আৰু আপোনালোক যদি নাৰায়ণপুৰৰ ওচৰত হয় আতিথ্যত নিশ্চয় এবাৰ যাব খুব ধুনীয়া এখন ৰেষ্টুৰেন্ট আৰু তাৰ মাজতে দুখন বিমান ফটো উঠি ললো আমাৰ আছিল 5টা পৰা 8টা লৈকে থাৰ্ড শো আছিল সেই কাৰণে এতিয়া আহি আছো চাকচোন পুৰা ধুনীয়া লাগিছে আৰু বতৰটো এতিয়া পুৰা ঠাণ্ডা কৰি দিছে ৰ'দটো এতিয়া কমি গৈছে আৰু গৈ পেলাই আতিথ্যত অকমান ৰখি দিলো যে এতিয়া পুৰা ৰ'দটো নাই আৰু ভাল লাগিছে খুব বেছি ভাল লাগিছে এতিয়া 5টা বাজিলে তাকে যাও আৰু এয়া বিপুৰিয়া টাউন আহি পালোহি পাই পেলাই এইকণতে আছে আৰু চিনেমা হলটো পাইছোহি আৰু চাই থাকক পুরা আকাশখন পুরা ফৰকাল হৈ আছে আৰু এয়া সিনেমা হল পালোহি এইটোৱে পেৰনা সিনেমা হল ভিতৰত মানুহ সোমালে হবলা মানুহ কিয় দেখা নাই সোমালে চাগে এয়া পাইছোহি আৰু দেই আৰু ফাইনালি আহি পেৰনা সিনেমা হল পালোহি আৰু এতিয়া বলক Sorgorat চাওঁগে একেলগে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আহি থাকক আৰু ইয়া এতিয়া সিনেমা হলৰ ভিতৰত সোমালো Sorgorator অকমান ক্লিপ আপোনালোককো দেখাই দিছো চাওকচোন এতিয়া হলৰ ভিতৰত সব খালি মানে সিনেমা শেষ হৈ গল আৰু আপোনালোকৰ ৰিভিউটো কৈ আছো ঘৰত আৰু এয়া এতিয়া Sorgorat চাই আহিছো আহি পেলাই এতিয়া পুৰা আন্ধাৰ হৈ গৈছে 7টা যেহেতুকে বাজিলে এয়া পুৰা আহি আছো পুৰা ভাল লাগিছে পৰিৱেশটো চাকচোন পুৰা একদম পুৰা ঠাণ্ডা হৈ আছে আহি আছো তাকে গৈ পেলাই কৈ আছো দেই কেনেকুৱা কি কথা সিনেমাখনৰ বিষয়ে বলক আৰু এতিয়া মাজতে বজাৰো কৰিব লাগিব তাকে বজাৰ কৰিও দেখাই আছো আৰু এয়া জাস্ট আহি ঘৰ পালোহি পাই পেলাই বুলো ফ্ৰেছ হৈ পেলাইহে একেবাৰে আপোনালোকৰ লগ পাম বুলি ভাবিলো আৰু সিনেমাখনৰ কথা হয়তো বহুতে জানিব বিচাৰি আছে মই কৈছো সিনেমাখন ইমানটা ভাল নালাগিলে দেই মোৰ পাৰ্সোনালি বহুত ভাল নালাগিলে কিছুমানৰ ভাল লাগিবও পাৰে মোৰ মোটামুটি আৰু মাজতে তাৰ পিছত আহি মাজতে বাটতে বজাৰ কৰিলো বজাৰ কৰি মেলি আহি ঘৰ পাইছোহি পাই পেলাই ভাবিছো ভাতকিটা বনাও ভাত বনাও মানে মাংসটো বনাম আৰু তাৰ পিছত দেখাই আছো আপোনালোকক দেই আজি কেনেকৈ মাংস বনাও মাংস আজি দিম নৰসিংহ পাত দি মাংস বনাম চাই থাকিব আৰু এয়া পুৰা লৰালৰিকে আহি পেলাই মাংসটো কাটি দিলো ইয়াতে মই তেলতে প্ৰথম জিৰা দিলো জালুক দিলো তাৰ পিছত এয়া দেখিছে পিয়াজ মই এনেকৈ মানে মিহি মিহিকে কুটি লওঁ এনেকৈ কুটি ল'লে মই ভাল পাওঁ তাৰ পিছত আৰু এয়া নৰসিংহ পাত দিম বুলি যে কৈছিলো এয়া নৰসিংহ পাত আনি থৈছো দিব লাগিব এয়া আলু কাটি থোৱা আছে নৰ্মেল আৰু চবেই চবৰ ঘৰতে বনোৱা যায়ে মই যেনেকৈ বনাওঁ আৰু আপোনালোকক দেখাই দিছোঁ আৰু বহুত পাৰফেক্টও নাজানো কিন্তু এইটো টাইপত খালে অকণমান মানে ৰেষ্টুৰেণ্ট ফিল এটা আহে মই কৈ দিছোঁ ইয়াতে যে তেলত যে জিৰা আৰু জালুকটো দিলোঁ ন বহুত কিবা এটা বহুত বেছি ভাল লাগে আৰু এয়া এতিয়া দেখিছেনে নৰসিংহ পাতখিনি যে আছিলে ইয়াত দি দিলো নৰসিংহ পাতটো দিলে খুব বেছি ভাল লাগে মাংসটো স্মেলটো বহুত বেছি ভাল কৰে আৰু মই ইয়াত বেছি মছলা ইউজ নকৰোঁ যিহেতুকে ঘৰৰ মানুহে খাম আৰু কিনো ইমান বিশেষ মছলা দিম হেয়া পুৰা নৰ্মেল যিকেইটা মছলা আছে সেইকেইটাই দিলোঁ ইয়াত মই কোনো ধৰণৰ ৰেড চিলি বা মিট মছলা একো ইউজ নকৰোঁ আৰু এয়া পুৰা মাংস লৈ ল'লো আৰু ভিডিঅ'টো মানে গোটেই কণ্টিনিউ কৰা নহ'লে আৰু দেই পুৰা এতিয়া ভাতটো খাই লওঁ
আৰু এয়া পুৰা এতিয়া ভাত খাওঁ ভাতকেইটা খাই ভিডিঅ'টো ইমানতে সমাপ্তি কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকে নজনাই দেখোন কেনেকুৱা ভিডিঅ' লাগে মোক অলপমান জনাবচোন মই ভাবিছোঁ এনেই নৰ্মেলকৈ দি আছোঁ আৰু এইকেইটা ভিডিঅ' কিনো দিম আপোনালোকে অলপ কমেণ্ট কৰি পেলাই জনাব মই জনালে তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰি ইমান কৈয়ে আছোঁ গোটেইকেইটা ভিডিঅ'ত কিন্তু কোনো একো তেনেকৈ জনোৱা নাই সেয়া ইমানতে ভিডিঅ'টো সমাপ্তি কৰিছোঁ আৰু দেই